নমস্কাৰ। আজি মই আপোনালোকক অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য বাতৰিসমূহ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি 2019 চনৰ মে মাহৰ 8 তাৰিখ আপোনালোকে দেখা পাইছে। আজি 24 বহাগ আৰু 2019 চনৰ 8 মে। আপোনালোকে দেখিছে প্ৰথমে ৰাজীৱ গান্ধীক 1 নম্বৰ ভ্ৰষ্টাচাৰী আখ্যা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক নিৰ্বাচনী সভাত ৰাজীৱ গান্ধীক 1 নম্বৰ ভ্ৰষ্টাচাৰী আখ্যা দিছে আৰু এই কথাটো লৈ বাতৰি পৰিৱেশন কৰিছে অসমীয়া প্ৰতিদিনত। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টৰ কংগ্ৰেছৰ গোচৰ আৰু এই কথাটো লৈ কংগ্ৰেছে সুপ্ৰিম কোৰ্টৰ গোচৰ তৰিছে। দিল্লী বিশ্ববিদ্যালয়ৰ 2 শতাধিক অধ্যাপকৰো প্ৰতিবাদ। এই কথাটো লৈ পেলাই দিল্লী বিশ্ববিদ্যালয়ৰ 2 শতাধিক অধ্যাপকৰো প্ৰতিবাদ কৰিছে। প্ৰাক্তন মন্ত্ৰী ইয়াতে লিখিছে নতুন দিল্লী 7 মে। প্ৰাক্তন মন্ত্ৰী ৰাজীৱ গান্ধী 1 নম্বৰ ভ্ৰষ্টাচাৰী আছিল বুলি উত্তৰ প্ৰদেশৰ এক নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা বিতৰ্কিত মন্তব্যৰ প্ৰতিবাদ কৰিছে দিল্লী বিশ্ববিদ্যালয়ৰ 2 শতাধিক অধ্যাপক অধ্যাপিকাই। তো আপোনালোকে দেখিছে যে নৰেন্দ্ৰ মোদীয়ে ৰাজীৱ গান্ধীক 1 নম্বৰ ভ্ৰষ্টাচাৰীৰ কথাটো লৈ পেলাই দেশত বিভিন্ন ধৰণৰ বা বিভিন্ন মহলত চৰ্চিত হৈছে আৰু সেইটো লৈ হলস্থলচ হৈছে। তো নেক্সট বাতৰিত লিখিছে শিক্ষা বিভাগৰ গাফিলতিৰ কাণ্ড জ্ঞানহীনতাৰ উদ্বেগজনক পৰিণতি। তো ইয়াতে এটা গুৰুত্বপূৰ্ণ আমাৰ অসমৰ বাবে। তো ইয়াতে লিখিছে ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা গোলাঘাট অভিযান্ত্ৰিক কলেজৰ স্বীকৃতি বাতিল কৰাবলৈ ইয়াতে দিছে আৰু ইয়াতে আপোনালোকে পঢ়ি চাব যে ইয়াত লিখিছে কি কাৰণত স্বীকৃতি বাতিল কৰা হৈছে। নাই পৰ্যাপ্ত শিক্ষক, আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, শুদ্ধ বিধায়িকা অজন্তা নিয়োগ আৰু এইটো লৈ পেলাই শুদ্ধ হৈছে অজন্তা নিয়োগ বিধায়িকা। তাৰপিছত এয়া শিক্ষামন্ত্ৰীৰ দায়িত্ব জ্ঞানহীনতাৰ পৰিণতি বুলি অজন্তা নিয়োগে কৈছে। তো ইয়াতে চাব ৰাজ্য চৰকাৰৰ চূড়ান্ত গাফিলতিৰ বিষম পৰিণতিত অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা বিষয়টো কেন্দ্ৰ কৰি গোলাঘাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তো এই কথাটো লৈ পেলাই গোলাঘাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তো ইয়াৰ পিছত আন এটা গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকে জানে যে ৰাকেশ পাল যি কাণ্ড, সেই কথাটো লৈ পেলাই তো ইয়াতে লিখিছে যে CBIৰ তদন্তত উন্মোচিত ৰাকেশ পালৰ উপঢৌকন। 50 কোটি টকা লৈ প্ৰাক্তন মন্ত্ৰীৰ নিৰ্ধাৰণ। 50 টকা লৈ পেলাই প্ৰাক্তন মন্ত্ৰীৰ নিৰ্ধাৰণ, সেই কথাটো ইয়াত উল্লেখ কৰিছে। ইয়াতে চাব গগৈৰ আমোলত বৰাকত দপদপাই থকা প্ৰাক্তন মন্ত্ৰীজনৰ ঘনিষ্ঠ কৰিমগঞ্জৰ এজন ব্যৱসায়ীৰ হাতত আছে দুৰ্নীতিৰ সদাগৰে দিয়া ধন। জেট এয়াৰৱেজৰ কৰ্মচাৰীৰ সহযোগত সৰবৰাহ বৃহৎ ধনৰাশি। ইয়াতে কি লিখিছে চাব আপোনালোকে। প্ৰতিদিন সংবাদ গুৱাহাটী 7 মে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBI শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অসম লোকসেৱা আয়োগ তথা APSCৰ কাৰাৰুদ্ধ প্ৰাক্তন বহু বিতৰ্কিত অধ্যক্ষ ৰাকেশ পালৰ নামে বেনামে থকা সম্পত্তিৰ তালিকা দাখিল কৰাৰ পাছত ৰাজ্যৰ ইতিহাসত সংঘটিত বিয়াগোম কেলেংকাৰীৰ আন কেতবোৰ চাঞ্চল্যকৰ তথ্য। তো পিছৰ পৰ্যায়ত আমি ইয়াৰ বিষয়ে কিছু কথা আৰু আমি জানিব পাৰিম। তো আৰু ইয়াতে লিখিছে ৰাজ্যসভাৰ 200 আসন লৈ বিৰোধী তৎপৰতা। ইতিমধ্যে আমাৰ অসমত ৰাজ্যসভাৰ 2টা ছিট খালী হ'ব। ইয়াৰ কাৰণে বিদেশ বিৰোধী ঐক্যবদ্ধ কৰি 2খন আসন দখলৰ অংক এটা কৰিছে। তো ইয়াতে অগপৰ 14 বিধায়কক 2য় আসনৰ বাবে বিৰোধী শিবিৰক সমৰ্থন দিবলৈ আহ্বান AIUDFৰ। তো আপোনালোকে এই কথাটো গম পালে যে কি ধৰণৰ কি হৈছে। তো ইয়াৰ পিছত খুব দুখ লগা বা বেদনাদায়ক এটা কাহিনী ইয়াতে লিখিছে। ফণীত আবদ্ধ, চৰকাৰে নল'লে কোনো ব্যৱস্থা। চৰকাৰে কোনো ব্যৱস্থা নল'লে ফণীৰ কথা, কাৰণ ফণীৰ কাৰণে
ভাৰতবৰ্ষ তথা বিভিন্ন ৰাজ্যত মানে ৰেড এলাৰ্ট দিয়া হৈছিল। তো ইয়াত কি লিখিছে আপোনালোকে চাব। তীব্ৰ ক্ষোভ বুকুত বান্ধি পুৰীৰ পৰা নলবাৰীত উপস্থিত 29 তীৰ্থযাত্ৰী। আমাৰ অসমৰ পৰা পুৰীলৈ বহুত তীৰ্থযাত্ৰী গৈছিল, তাৰে 19 তীৰ্থযাত্ৰী মানে নলবাৰীত উপস্থিত হৈছে। ইয়াতে লিখিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাছেৰে কলকাতাৰ পৰা অনা হৈছে তিয়ৰ 31 জনক। উৰিষ্যালৈ ভূৱনেশ্বৰ কলিতাৰ 10 লাখ খাৰ্য। ইয়াতে লিখিছে 7 মে কাল ধুমুহা ফণীয়ে টচ নচ কৰি থৈ যোৱা উৰিষ্যাৰ দুৰ্ভিক্ষ স্মৃতি বুকুত বান্ধি গৃহাভিমুখী হৈছে অসমৰ ইটোৰ পিছত সেইটো তীৰ্থযাত্ৰীৰ দল। এইখিনি কথা ইয়াত উল্লেখ কৰিছে। তো ইয়াৰ পিছত আপোনালোকে চাব বাতৰি এটা ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অধিনিয়মৰ আধাৰত মানে কেন্দ্ৰৰ অধিসূচনা। এই কথাটো ইয়াত উল্লেখ কৰিছে। ৰাজ্যত খাদ্য সুৰক্ষা অধীনস্থ হ'ল সুৰা বিক্ৰী। ৰাজ্যত খাদ্য সুৰক্ষাৰ অধীনস্থ হ'ল সুৰা বিক্ৰী। সুৰা বিপণীত বিক্ৰীৰ বাবে ৰখা মদৰ বটলত বিধিসন্মত সতৰ্কীকৰণ, এলকহলৰ পৰিমাণ, ম্যাদ উকলাৰ সময়সীমা উল্লেখ থকাটো এক বাধ্যতামূলক। ইয়াতে চাব যে প্ৰতিদিন সংবাদ গুৱাহাটী 7 মে ৰাজ্যত বিষাক্ত সুৰায়ে শতাধিক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছতো চৌদিশে ভেজাল অৰুণাচলী সুৰাৰ অবাধ বিক্ৰী অব্যাহত আছে। একাংশ সুৰা মাফিয়াই নিজৰ মুনাফাৰ বাবে এনেধৰণৰ বাতৰি পৰিৱেশন কৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ বাতৰি ইয়াতে লিখিছে। তো আপোনালোকে চাব যে সংবাদমেলৰ ভূপেন বৰাৰ বিস্ফোৰক। EVMৰ বিংশ কোটিৰে তেজপুৰত বিজেপিক জিকোৱাৰ ষড়যন্ত্ৰ হিমন্ত। যে EVM বিংশ কোটিৰে তেজপুৰত বিজেপিক জিকোৱাৰ ষড়যন্ত্ৰ হিমন্তৰ বুলি সংবাদমেল পাতি ভূপেন বৰাই এই অভিযোগ মানে আনিছে। আৰু এটা বাতৰি সেয়া হৈছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াৰ। তেখেতে কৈছে 6 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ম। তেখেতে 6 লাখ ভোটৰ ব্যৱধানত মানে জয়ী হ'ম বুলি তেখেতে কৈছে। এতিয়া ইয়াৰ পিছত জলসম্পদৰ হেমাহিত সৃষ্টি হ'ব ভয়ংকৰ পৰিস্থিতি। এবছৰে নিৰ্মাণ নহ'ল 15 চিগা মথৰি। তো ইয়াতে চাব 15টা চিঙা যিটো আছে সেইটো এবছৰে কোনো মেৰামতি কৰা হোৱা নাই বা নিৰ্মাণ কৰা হোৱা নাই, এই কথাটো উল্লেখ কৰিছে। লখিমপুৰৰ অঘটন খাদ্যত বিক্ৰিয়া হৈ এগৰাকী মহিলাৰ মৃত্যু। এই ঘটনাটো অসমত বাৰে বাৰে হোৱা আমি দেখিবলৈ পাইছোঁ। খাদ্যৰ কাৰণে, খাদ্য বিক্ৰিয়াৰ কাৰণে বহু স্কুলীয়া ছাত্ৰ ছাত্ৰী তথা বহু মানুহে বিক্ৰিয়া খাই মানুহ মৰিছে। সেইকাৰণে কথা লিখিছে। আৰু আমি সকলোৰে মাজত অতি মৰমৰ প্ৰিয় এজন অসম সন্তান তেখেত ৰিয়ান পৰাগে এটা কথা কৈছে, ভাৰতীয় জাতীয় দলৰ স্থান পাবলৈ সাধনা অব্যাহত ৰাখিম। তেখেতৰ যি মনোবল, সেই মনোবলটো ইয়াত প্ৰকাশ কৰিছে। তো মই আজিৰ যি অসমীয়া প্ৰতিদিন পেপাৰ, এই পেপাৰৰ শিৰোনামা, মুখ্য শিৰোনামাসমূহ আপোনালোকক পঢ়ি শুনাই দিলোঁ। আপোনালোকে দেখিলে আৰু মই মানে অনাগত দিনবোৰত মই আপোনালোকক এনেধৰণে অসমীয়া নিউজ পেপাৰৰ যিখিনি শিৰোনামা সেইখিনি আপোনালোকক মই দিবলৈ চেষ্টা কৰিম। ইয়াতে চাব আপোনালোকে গোসাইগাঁৱত গ্ৰেপ্তাৰ 6 বিদেশী নাগৰিক, মানে 6 বিদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। কোকৰাঝাৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ, আৰু কোকৰাঝাৰ ডিটেনশ্যন কেম্পত ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। তো মই আজিৰ যি এই অসমীয়া প্ৰতিদিন পেপাৰৰ যি শিৰোনামা আপোনালোকক দেখালোঁ, মানে দেখুৱাই আপোনালোকক ভাল লাগিছে। আৰু আপোনালোকে মোৰ মানে ইউটিউবত ভিডিঅ' পাবলৈ মোৰ যি চেনেল, এই চেনেলত যাই ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে মোৰ চেনেলটো বেল আইকনত যায়, বেল আইকনত টিপি দিব। তাৰপিছত আপোনালোকে মোৰ নিউজ, আপ টু ডেট নিউজ আপোনালোকে পাই থাকিব। মই অসমীয়া ডেইলি নিউজৰ বিভিন্ন বা বাতৰি আপোনালোকৰ ওচৰত মই লৈ আহিম।
এইখিনিতে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। থেংক ইউ।